ভাইমন্দা মুভিখনৰ টিজাৰটো যোৱাকালি ৰিলিজ হৈছে। টিজাৰটো চাই বহুতেই ভাল লাগিল। সেয়েহে মই টিজাৰটো ৰিভিউ কৰিবলৈ ওলাইছোঁ। আহক টিজাৰটো ৰিভিউ কৰোঁ। ভাইমন্দাৰ কাহিনী আৰু ডাইৰেকশ্যন শশাংক সমীৰৰ। আৰু এই ডাইৰেক্টৰ শশাংক সমীৰে সুন্দৰ আৰু সাহসী পদক্ষেপ লৈছে, কিয়নো ভাইমন্দাৰ জীৱনীৰ আধাৰত এখন সুন্দৰ ছবি অসমীয়া ৰাইজক উপহাৰ দিবলৈ ওলাইছে। টিজাৰটোৰ ফাৰ্ষ্ট ক্লিপছটো সঁচাই আকৰ্ষণীয় হৈছে আৰু VFX ইউজ কৰাত সম্পূৰ্ণৰূপে সফল হৈছে। এই ভাইমন্দাৰ টিজাৰটো মোৰ বহুকেইটা দিশ ভাল লাগিছে। তাৰে ভিতৰত হৈছে চিনেমাটোগ্ৰাফী। বঞ্চিনাথন মুৰুগেছনে এই ফিল্মখনৰ চিনেমাটোগ্ৰাফী কৰিছে। সচৰাচৰ আমি এই যিটো কেমেৰা মুভমেণ্ট ইমান ধুনীয়া হৈছে টিজাৰটোত, আৰু ফিল্মখনতো যথেষ্ট চাগে ভালেই হ'ব। তো আমি চাউথৰ ফিল্মখনত এই ষ্টাইলটো দেখা পোৱা যায়, তামিল তেলেগু ফিল্মবোৰত এই ষ্টাইলবোৰ দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত বঞ্চিনাথন মুৰুগেছনক মই ধন্যবাদ দিব লাগিব, কাৰণ কিয়নো মই টিজাৰটোত চাউথৰ এটা আভাস পাইছোঁ। প্ৰটিন খাউণ্ডে এই ফিল্মখনৰ এডিট কৰিছে। কামখিনি ইমানেই ধুনীয়া হৈছে যে টিজাৰটোৰ ষ্টৰি লাইনটো বুজি পোৱাত যথেষ্টখিনি সুবিধা হৈ গৈছে আমাৰ। নেক্সট হৈছে পৰাণ বৰকাকতিৰ বেকগ্ৰাউণ্ড মিউজিক। টিজাৰটোৰ প্ৰতিটো চিনে কি বুজাবলৈ গৈ আছে আৰু কি বুজাই আছে সেইখিনি বস্তু অনায়াসে বুজি পাওঁ। পৰাণ বৰকাকতিৰ বেকগ্ৰাউণ্ড মিউজিকে যথেষ্টখিনি মোহাচন্না কৰি ৰাখিবলৈ সক্ষম হৈছে দৰ্শকক। চমুকৈ ক'বলৈ গ'লে শেষ হ'লে সকলো ভাল, এই কথাষাৰ সকলোৱে কয়। মই বাৰু কামৰ প্ৰশংসা কৰিলোঁ, কিন্তু মই বিচাৰি পোৱা বস্তুখিনি মানে টিজাৰটোত যিখিনি বস্তু মই বিচাৰি পালোঁ, আৰু সেইখিনি বস্তু যদি চিনেমা হলত এই ফিল্মখনত দৰ্শকে বিচাৰি পায়, আৰু এই আটাইকেইটা বিষয়বস্তুৱে যদি ৰাইজক চিনেমা হলৰ ভিতৰত উৎকণ্ঠিত আৰু মোহাচন্না কৰি ৰাখিবলৈ সক্ষম হয়, তেতিয়াহ'লে ফিল্মখন নিশ্চয় ছুপাৰ ডুপাৰ হিট হ'ব। যদিহে মোৰ মতৰ সৈতে আপোনালোকে টিজাৰটো চাই এই বস্তুখিনি বিচাৰি পাইছে, তেতিয়াহ'লে লাইক আৰু কমেণ্ট নকৰাকৈ নাথাকিব। আজিলৈ এৰিলোঁ, আকৌ লগ পাম মোৰ পৰৱৰ্তী খণ্ডত এক নতুন চিন্তাৰ চৰ্চা লৈ। ধন্যবাদ।